এই পৰ্যন্ত আমি 41,920 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ আৰু সকলো ঠিকে ঠাকে থাকিলে মে মাহৰ ভিতৰত আমি 1 লাখ নিযুক্তিৰ অধিকাংশ নিযুক্তি আমি সমাপনৰ দিশত আগবাঢ়িছোঁ। ইতিমধ্যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি প্ৰায় 26,000 পদৰ নিযুক্তিৰ প্ৰায় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈছে। আমি শেষ পৰ্যায়ত আহি উপবিষ্ট হৈছোঁ। বন বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগতো প্ৰায় 20,000 নিযুক্তিৰ প্ৰক্ৰিয়া আজিৰ দিনটোত চলি আছে আৰু এই গোটেইসমূহ নিযুক্তি প্ৰক্ৰিয়া আমি মে মাহৰ 10 তাৰিখৰ ভিতৰত শেষ কৰাৰ বাবে আমি দ্ৰুত গতিত আগবাঢ়িছোঁ আৰু আমি বিশ্বাস কৰোঁ যে 1 লাখ নিযুক্তিৰ প্ৰায় সিংহভাগ নিযুক্তি আমি 10 মেৰ ভিতৰত আমি সমাপ্ত কৰিব পাৰিম। আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন এইবাবে যে ৰাজ্যৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত বহু দিনৰ পিছত মেডিকেল এণ্ড হেল্থ অফিচাৰ বা পশু চিকিৎসা বিষয়া নিযুক্তি হৈছে। মই লোকসেৱা আয়োগক ধন্যবাদ জনাম যে অত্যন্ত দ্ৰুতভাৱে এই নিযুক্তি প্ৰক্ৰিয়া তেখেতসকলে সম্পন্ন কৰিছিলে। অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰ এটাৰ বাবে মাজত কিছুদিন সময় থাকিছিলে, কিন্তু লোকসেৱা আয়োগে যি নিযুক্তি প্ৰক্ৰিয়া চলাইছিলে সেই নিযুক্তি প্ৰক্ৰিয়াক বৈধতা প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ লগে লগে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ। মই প্ৰাৰ্থীসকলক অনুৰোধ জনাম যে অহা কালিৰ ভিতৰতে আপোনালোকে যাতে নিজ নিজ স্থানত গৈ যোগদান কৰে। স্বাভাৱিকভাৱে উচ্চ ন্যায়ালয়ত আমি সিংগল বেঞ্চত জিকিছোঁ, গতিকে ডিভিজন বেঞ্চত আৰু এক ৰাউণ্ড হোৱাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰোঁ। সেইকাৰণে মই সকলোকে য'তে যেনেকে য'তে পষ্টিং পাইছে, কোন জায়গাত পষ্টিং পাইছোঁ তাৰ ওপৰত বহুত একো গৱেষণা নকৰাকৈ পোনে পোনে আজিয়ে গৈ অহাকালিৰ ভিতৰত চাকৰিত যোগদান কৰাৰ বাবে মই আহ্বান জনাম। ঠিক তেনেদৰে আমাৰ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ ক্ষেত্ৰতো আজি আমি 32 গৰাকী মীন উন্নয়ন বিষয়াক নিযুক্তি দিছোঁ আৰু মই ভাবোঁ যে তেখেতসকলেও নিজ নিজ কৰ্মত যোগদান কৰিব আৰু ৰাজ্যবাসীক সেৱা আগবঢ়াবৰ বাবে প্ৰচেষ্টা কৰিব। মই আজি যিহেতু এটা নিযুক্তিৰ বিতৰণৰ দিন, মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। কেইটামান কথা মই উল্লেখ কৰিব খুজিছোঁ যে 2006 চনৰ পিছত আমাৰ ৰাজ্যত স্বাস্থ্য, বিশেষকৈ মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা কোভিডৰ সময়ত আমি আকৌ এবাৰ প্ৰমাণ কৰিছিলোঁ যে আমাৰ যেতিয়া হিউমেন হেল্থৰ কুৱেশ্যন আহে, আমি ভাৰতৰ কোনো ৰাজ্যৰ তুলনাতে আমি পিছ পৰি থকা নাই আৰু আমি এই ক্ষেত্ৰত যথেষ্ট সফলভাৱে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। কিন্তু যদি আমি কম্পেয়াৰ কৰোঁ, ইন কম্পেয়াৰ টু হিউমেন হেল্থ, আমি এনিমেল হেল্থৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ প্ৰদৰ্শন যথেষ্ট ভাল বুলি আমি দাবী কৰিব নোৱাৰোঁ। মই ৰাজ্যৰ গাঁও অঞ্চললৈ যাওঁ আৰু বনি থকা বা নিৰ্মাণ হৈ থকা পশু চিকিৎসা হস্পিটালসমূহক মানুহে মোক দেখুৱায় আৰু তাতে ডক্টৰ নথকা আৰু ডক্টৰ কৰবাত
ষ্টাফ নথকা আৰু প্ৰায় কম্পাউণ্ডৰ আমাৰ ভেটেনাৰী কম্পাউণ্ডৰ সকলে ভেটেনাৰী হস্পিটেল চলোৱাটো এটা মানুহৰ বাবে নিয়মত পৰিণত হৈছে আৰু মই এই ক্ষেত্ৰত এটা কথা কম যে আমি যিকোনো কাৰণতে হওক ডিপাৰ্টমেণ্টটোত আমি যথৰতা ভাঙিবৰ বাবে আমি সক্ষম হোৱা নাই যোৱা কেইদিনমান আগতে মই ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ভিতৰত গৈছিলোঁ বাহিৰত ভেটেনাৰী এম্বুলেন্সবিলাক পৰি আছে 150-200 কেতিয়া সেইবিলাক চলিব তাৰ বিষয়ে কোনো এজনে ভাল কৰি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে মই ভাবোঁ যে এই যথৰতাৰ পৰা আমি এই কাৰণে ওলাই আহিব লাগিব কাৰণ অসমৰ সেলফ এমপ্লয়মেন্টৰ ক্ষেত্ৰত আটাইতকৈ সিগনিফিকেন্ট ৰোল প্লে কৰিব পৰা ডিপাৰ্টমেণ্টে হৈছে ভেটেনাৰী ডিপাৰ্টমেণ্ট আজি আমাৰ অসমৰ গাহৰি উৎপাদনে হওক ছাগলী উৎপাদনে হওক গাখীৰৰ উৎপাদনে হওক আৰু তাৰ লগত যিমান টেকনলজি আহিছে আজি আমি গাই গৰুৰ ক্ষেত্ৰত সেক সৰ্টেড সিমেন্ট আহিছে এআইৰ কাম বহুত দ্ৰুতগতিত আমি চলাব পৰা অৱস্থাত আছো কিন্তু ডিপাৰ্টমেণ্টটোত কেপাচিটি যিটো ধৰণে বাঢ়িব লাগিছিল ইনটেক কেপাচিটি যেনেকে আজি হেলথ ডিপাৰ্টমেণ্টে বছৰি 3000 কোটি টকা খৰচ কৰিব পৰা তেওঁলোকে নিজক প্ৰস্তুত কৰি ল'ব পাৰিছে ভেটেনাৰী ডিপাৰ্টমেণ্টত যদি 50 কোটি টকাও বাজেট দিয়া হয় তাকো আমি কনজিউম কৰিব পৰা ধৰণে আমি নিজক নিৰ্মাণ কৰিব পৰা নাই এটা জেনেৰেশ্যন অফ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ অফিচাৰ সকলে সামহাও এটা হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টটো কৰবাত নহয় কৰবাত এটা যথৰতাৰ শিকাৰ হৈ পৰিল কিন্তু ৰাজ্যৰ ইকনমিৰ কাৰণে সেইটো এটা ভাল সংকেত নহয় বিশেষকৈ গাহৰিৰ ওপৰত আমাৰ সোয়াইন ফ্লু বেমাৰ হয় মানুহক অৰ্থনৈতিক কাৰণত মানুহক খুব সোনকালে ভেটেনাৰী ডিসপেন্সাৰী এখন ভেটেনাৰী চিকিৎসা এখন চিকিৎসালয় এখন প্ৰতিষেধক ইনজেকশন আৰু মই এক প্ৰকাৰ ক'বলৈ গ'লে এইখিনি এই কাৰণেই প্ৰয়োজন কাৰণ যেতিয়া জন্তুৰ গোটেইখিনি জন্তুৰ মৃত্যু হয় মানুহ এজনৰ ইকনমিটো সম্পূৰ্ণভাৱে ভাঙি পৰে আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে কৰবাত নহয় কৰবাত আমি যিমানখিনি কাম কৰিব লাগে আমি কৰিব পৰা নাই আৰু তাৰ মূল কাৰণ এটা আছিল যে আমি নতুন মানৱ সম্পদ নিযুক্তি দিব পৰা নাছিলোঁ আজি বহু দিনৰ মূৰত মেডিকেল হেলথ অফিচাৰ নিযুক্তি হৈছে আমি আশা কৰিম যে নহয় আমাৰ কাৰণে আৰু কেইটামান পোষ্ট লাগে আমাৰ লৰা আছে আমি কবাত এমপ্লয়মেন্ট আৰু পাব পাৰো নেকি ইনষ্টেড অফ ট্ৰাইং ফৰ ডেট সচৰাচৰ ধৰণে ইজনে সিজনৰ ওপৰত কেছ কৰিছে সিজনে সিজনৰ ওপৰত কেছ কৰিছে এই যিবিলাক পৰম্পৰাই আমাৰ জাতিটোক দুৰ্বল কৰি থৈ গ'ল সেই পৰম্পৰাবিলাকৰ পৰা আমি ওলাই অহাৰো এটা সময় আহি পৰিছে এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টত আমি যেনেকে নিযুক্তি নিদিওঁ কিয় কোনো মানুহে কেছ নকৰে মানুহৰ অদ্ভুত আস্থা নিৰ্মাণ হৈছে পুলিচ ডিপাৰ্টমেণ্টত যোৱা 1.5 বছৰত উই আৰ ৰিক্ৰুইটিং ইন থাউজেণ্ডছ মানুহৰ আস্থা আছে যে ইয়াত কোনো টকা পইচাৰ কথা নাই গতিকে আমি কতো কেছ কৰাৰ কথা নাই হেলথ ডিপাৰ্টমেণ্টত উই আৰ ৰিক্ৰুইটিং ইন থাউজেণ্ডছ কোনেও কোৰ্টত কেছ কৰাৰ কোনো কথা নাই আমাৰ প্ৰয়োজন হৈছে যে আমাৰ পাছ কৰা ডক্টৰ সকলে আহি আমাক ক'ব লাগে যে আমাক গাঁৱৰ হস্পিটেলবিলাকৰ দায়িত্ব দিয়ক স্যাৰ আমি হস্পিটেল কেইখন ভাল কৰি চলাম বছৰি 60-70 জন ল'ৰা ভেটেনাৰীত পাছ কৰে তেওঁলোকৰ কাৰণে চৰকাৰী চাকৰি সৃষ্টি কৰি চাকৰি দিয়াটো এইটো এটা সাংঘাতিক ডাঙৰ কাম বুলি মই বিশ্বাস নকৰো দিজ আৰ দা মোষ্ট মই ভাবো যে একেবাৰে হাততে কৰিব পৰা কাম বিকজ আসাম নিডছ টেকনিক্যাল মেন পাৱাৰ কিন্তু এটা নিষ্ঠা আৰু সততা থাকিব লাগে যে নহয় চাকৰিটো পোৱাৰ পিছত আমি কামো কৰিম মোৰ সমষ্টি ভেটেনাৰী ডাক্তৰজনো দিনৰ 12:30 হস্পিটেলত গৈ পায় সো এই
যিটো পৰম্পৰা সেই পৰম্পৰাত পলিটিক্যাল লিডাৰশ্বিপৰ মাজত সেই স্পৃহাটো নাথাকে যে আমি কিবা এটা ল'ৰা ছোৱালীখিনিক দিওঁ যেতিয়া পলিটিক্যাল লিডাৰশ্বিপৰ মাজত কনফিডেন্স আহে যে এই নিযুক্তি কৰাৰ পিছত টকা